নমস্কাৰ সকলোলৈকে মই প্ৰাঞ্জল মন শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু কাতি বিহু, সকলোলৈকে প্ৰথমতে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো কি কৰিম সকলোবোৰ দেখুৱাম। কেনেকৈ কাতি বিহু উদযাপন কৰোঁ সকলোৱে ভিডিঅ'টো চাই থাকিব। কেনেকৈ তুলসী পুলি ৰুম, কেনেকৈ পথাৰত গৈ চাকি জ্বলাম, ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাব। মই আজি সকলোবোৰ এই ভিডিঅ'টোতে দেখুৱাম। এইকণতে বনাওঁ ন? এইকণতে বনাম। এইকণতে বনাম। তাখিনি আগতে যে কেনেকৈ বনাইছিলোঁ, কাছ ফুল তেনেকৈ বনাইছিলোঁ। এতিয়া নৰ্মেলকৈ বনাম বাৰু। আগতেতো ফাকুৱা চাকুৱা দি একদম কেনেকৈ বনাইছিলোঁ। আজি বালি দিয়ে কাম সমাধা কৰিব লাগিব। এনেওতো বোকা দিয়ে লেচিম বাৰু, কিন্তু বালিখিনি দি মানে সমান ওখটো কৰি লৈছোঁ। তাৰপিছত বোকা দিয়ে লেচিম। আৰু তুলসী ভেটিটো এনেও আচলতে ৰুব আমাৰ ঘৰত আছেই মানে তুলসী ভেটি, আৰু থাকিবই লাগে সকলোৰে ঘৰত তুলসী ভেটিটো। তুলসী ভেটি কিমান পৰিমাণে, কাহ হ'লে সদায় এটা এটা খাই যাব লাগে পাত, কিমান পৰিমাণে। গতিকে তুলসী পুলিটো আজি তুলসী মানে পূজা বুলিয়েই নহয়, থাকিব লাগে আৰু তুলসী পুলিটো। কিন্তু আজি নিয়মটো যিহেতু কৰিব লাগিব, ভাল লাগে, এটা ফূৰ্তিৰ দিন। বোকাখিনি লৈ লৈছোঁ, বোকা যিমানেই যি নহওক ভালেই লাগে এইবোৰ কাম কৰি। আমাৰ পৰম্পৰাটো যদি আমিয়েই নামানো আৰু কোনে মানিব। আৰু সৰু পোৱালীবোৰকো ঘৰৰ মানুহবোৰে বুজাব লাগে যে এনেকৈ কৰে বিহু দিনটো, শিকিব তেতিয়া। সিহঁতে তেতিয়াহে বুজি পাব। এতিয়াতো বহুতে নকৰেই। হৈ গ'ল ভেটি বনাই। আপোনালোকে বাৰু বনাইছেনে? আমি প্ৰত্যেকবাৰেই বনাওঁ এনেকৈ। বনাবচোন, ইমান ভাল লাগে। আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব। এইটো তুলসী পুলি লৈ আহিলোঁ, এতিয়া ৰুম। এয়া তুলসী ভেটি ৰুই হৈ গ'ল, দেখিছেনে? চুমি এইপিনে আহা। কি কৰিছোঁ নহয়, এয়া চিচি নহয়, এয়া এনেকৈ ৰুব লাগে। বিহু যে আজি, বুজিছা? তুমিও ডাঙৰ হ'লে ৰুব লাগিব। ৰুবা নাই? নোৰো। তুলসী ভেটি ৰুই আহি দেখোঁ এতিয়া বাৰীতে আছিল কমলাজোপা, কেতিয়ানো লাগিলে গমকেই নাপালোঁ। চাওকচোন, মুখা কৰি আছে। ৰ'ব দুটামান এতিয়া পাৰি লওঁ। ডাংবাৰীডালে ঢুকি নাপাব, সেইটো কাৰণে জেওৰাডালো লগাই লৈছোঁ। ৰ'ব, সেইকেইটা ওপৰৰ পৰা পাৰিছিলোঁ যে, দেখিছেনে? ফাটি গ'ল। এইয়া ফাটি গ'ল। ডাংবাৰী নোহোৱাকৈও হয়। ৰ'ব, দুটামান আৰু পাৰি লওঁ, মানুহ ধেৰ নহয়। দেখিছেনে? খৰিও মই শৰাই থাকিম নে তই শৰাই? শৰাহি কৰিছেনে? শৰা এতিয়া কমলা সৰুৱা লাগি আছে। হাই দে। আজি কাতি বিহুৰ দিনা কি কৰিলোঁ গোটেই দিনটো দেখুৱাম দেই, ভিডিঅ'টো চাই থাকিব। এয়া চাওক, কলপাত কটা কামটো তাকেই দিছোঁ। মইনো আৰু কিমান কৰিম, তুলসী ভেটি ৰোৱাৰ পৰা সকলোবোৰ ময়ে কৰি আছোঁ। সেইবাবে এইকেইটা কামত তাক লগাই দিছোঁ। এইকেইটা এতিয়া ধুব লাগিব, কমলা গুচাব লাগিব। কমলা আইতাহঁতৰ ঘৰত আছোঁ, আৰু আইতাহঁতৰ ঘৰৰ পিছফালে দিয়ে পথাৰলৈ যাম। সেইটো কাৰণে আৰু আইতাহঁতৰ ঘৰলৈ আহিছোঁ। এইজনী মোৰ আইতা। কিবা এটা কৈ দিয়া। কাতি বিহু শুভেচ্ছা সকলোকে জনালোঁ। প্ৰাঞ্জলৰ চেনেলটো মৰম চেনেল দি আগুৱাই লৈ যাওক। আৰু এইজনী আমাৰ কিউট আইতা এজনী। আৰু এতিয়া মই পিছফালেদিয়ে পথাৰলৈ যাম। আইতা ঘৰলৈ কিয় আহিছোঁ জানে নাই? আইতা ঘৰলৈ আহিলে আকৌ মই চাহ একাপ খাব পাওঁ। তাতে আজি কাতি বিহু, আৰু চাহ নোখোৱাকৈতো মোক পঠিয়াবও নোৱাৰে। এতিয়া চাহ একাপ খাই যাম কাকাৰ লগত পথাৰলৈ। মই কাকাকো দেখুৱাম, ৰ'ব।
সোনকালে পুতলা ফটোকে উঠিব লাগিব নহয় পথাৰ আন্ধাৰ হ'লে আকৌ ফটো উঠিবই নোৱাৰি সোনকালে এয়াই হৈছে পথাৰ ককা গৈ আমাৰ আগতে গৈ ৰৈ আছেগৈ আমালৈ চাই আছে শৰতৰ সন্ধিয়া টিভিটো কণ হাই এতিয়া আহি গৈছে চাকি জ্বলাবলৈ কাকায়ো কিবা এটা কৈ দিয়ক এইয়া কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আমি বন্তি গছ এই বিহুৰ উপলক্ষে আজি পথাৰত জ্বলাবলৈ আহিছোঁ এয়া বন্তি প্ৰজ্বলন কৰিম এতিয়া মই জ্বলাম চাকি গছ ৰ'ব দেখুৱাই আছোঁ ক'লোঁ যে সকলোৰে যাতে পথাৰবোৰ আজিৰ পৰা উজ্বলি উঠক আকৌ কেইদিনমানৰ পিছত সোণালী ধান ওলাব গতিকে সকলো যাতে ভাল হওক তাৰ বাবে পথাৰত আজি চাকি গছ জ্বলাই সেৱা কৰিলোঁ আৰু পোক পৰুৱাবোৰো যাতে আঁতৰক তাকে লৈ সেৱা কৰিলোঁ আৰু মোৰ সেৱা কৰা হৈ গ'ল কিবা এটা কৈ দে আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল আকৌ এবাৰ ময়ো কৈ দিছোঁ মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল সকলো যাতে ভালে থাকক আৰু সকলো যাতে ভাল হওক আৰু এয়া চাকি জ্বলালোঁ আমি এতিয়া আৰু ঘৰলৈ যাওঁ দেখিছেনে ইমান ধুনীয়া লাগিছে পথাৰখন বহুত ডাঙৰ পথাৰখন দেখিছেনে গোটেই ৰাউণ্ড এইটো আৰু এতিয়া কোনো মানুহে জ্বলোৱা নাই বাৰু অহা নাই মানুহবোৰ আহিব আৰু দুই এটা আহিছে সেইপিনেও জ্বলাবলৈ ধৰিছে চাকি ময়ো এইপিনে আহিছোঁ এতিয়া আৰু অকণ সন্ধিয়া হ'লে আহিব মই অকণ সোনকালে আহিলোঁ ব'ল এতিয়া যামগৈ পথাৰৰ পৰা ঘৰ পাই দেখোঁ মায়ে পিঠা বনাই আছে ৰ'ব দেখুৱাইছোঁ এয়া ঘিলা পিঠা ন মা মই যে আপোনালোকক দেখুৱাইছিলোঁ সেয়া ঘিলা পিঠা ৰ'ব এটা টেষ্ট কৰি চাওঁ ধুনীয়া হয় আৰু বৰপিঠা কালিয়ে বনালে ৰ'ব দেখুৱাই আছোঁ এয়া চাওক বৰপিঠা সেয়া কালিয়ে বনালে চাওক এয়া আমাৰ মায়ে বনোৱা বৰপিঠা দেখিছেনে আৰু এয়া ফ্ৰিজত থৈ দিছে ৰ'ব মই দেখুৱাইছোঁ এয়া কালিৰে চাওক এয়া কালিয়ে বনাই হ'ল এয়া হ'ল পুচি পিঠা দেখিছেনে এয়া পুচি পিঠা এতিয়া মুঠতে খোৱাহে কথা আৰু বিহু এইবাৰ একদম গপচ আকৌ লাডু বনাবলৈ আছে আজিয়ে বনাব মুঠতে এইবাৰ বিহু গপচ আৰু এতিয়া খোৱাহে কথা আৰু এতিয়া খোৱা আছোঁ আমি এইপিনে চাই দিয়া সেইজনী বৰমা আৰু মায়ে আগফালে জ্বলাইছে চাকি আৰু এজনী বৰমায়ে তুলসী তলত দিছে আৰু বৰমায়েও কিবা এটা ক'ব ৰ'ব এতিয়া প্ৰসাদত লাগি আছে বৰমায়ে প্ৰসাদত লাগি আছে আগৰ দিনবোৰ নাই আৰু আগতেতো আমি একদম পলিথিন লৈ প্ৰসাদৰ টোপোলা লৈ সকলোৰে ঘৰে ঘৰে লৈছিলোঁ খাবলৈ মন থাকিলেও নাখাওঁ চবৰে ঘৰতে পলিথিন লওঁ প্ৰসাদ ভৰাওঁ আৰু আহোঁ ঘৰলৈ কিমান ভাল লাগে সকলো সৰু সৰু চাম আছিলোঁ এতিয়া সেইবোৰ নাই আৰু কেইটামান আহিছে বাৰু সেইকেইটা পলকেইটা দেখুৱাই দে এইকেইটা কিমানখিনি হ'ল চাওঁ বা হৈছে দেই আৰু ল'বলৈ আছে নাই যায়গৈ সেইটোত পাত একদম আহিলোঁ খুৰীহঁতৰ ঘৰলৈ খুৰীয়েকে আমি আহিছোঁ বুলি দিছে নাই প্ৰসাদ লৈ থৈ দিছে কিবা এটা কৈ দিয়ক প্ৰসাদ খোৱা আজি আৰু সকলোতে ঘূৰি ফুৰাই দিন প্ৰসাদ খাবলৈ আহিছোঁ এতিয়া জেঠাই ঘৰত আমাৰ মানে তাকে ডাঙৰ পৰিয়াল আৰু চব ওচৰা ওচৰিকৈ তাকে ডাঙৰ পৰিয়াল এটা হৈ আছোঁ এতিয়া ৰ'ব জেঠাই ঘৰত প্ৰসাদ খাওঁগৈ আজি পেটটো একদম ফুলি যাব জেঠাই প্ৰসাদতে লাগি আছে কিবা এটা কৈ দিয়ক বিহু শুভেচ্ছা থাকিল প্ৰাঞ্জলৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো
চেনেলটো। আৰু জেঠাই এয়া ধুনীয়াকৈ কৈ দিলে। এয়া দেখিছেনে, এয়া মামীহঁতৰ ঘৰলৈ আহিলোঁ, এয়া মামীয়ে সেৱা কৰি আছে। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে তুলসী ভেটিটো। দেখিছেনে আজি জোনটো ইমান ডাঙৰকৈ ওলাইছে। দেখিছেনে গোটেই ৰাস্তাটো আমাৰ চাকিৰে উজ্বলি উঠিছে।